তানজিল হোসেন কোন, তোর পরিচয় কি? আমাৰ কেজৰিৱাল ডাঙৰীয়াই অসমৰ ভিতৰত দুখন বিধানসভা সমষ্টিত বাই ইলেকশ্যনত প্ৰতিনিধিত্ব কৰিবলৈ দিছে আৰু নগাঁও জিলা চামগুৰি সমষ্টি পৰিয়াল কেন্দ্ৰিক ৰাজনীতিৰ পৰা, পৰিয়াল কেন্দ্ৰিক আগ্ৰাসনৰ পৰা উদ্ধাৰ কৰিবলৈ মোক বাছনি কৰাত মই নিজকে বহুত ধন্য মানিছো। আৰু গোটেই ৰাইজখিনি ওলাই আহিছে, আমিও কথা দিছো যে স্মাৰ্ট মিটাৰ বিধায়ক হোৱাৰ পিছত এই স্মাৰ্ট মিটাৰ ব্ৰহ্মপুত্ৰ নদী চালনা কৰিয়ে আপোনাৰ মূল প্ৰতিদ্বন্দ্বী কোন হ'ব বুলি ভাবে? মোৰ প্ৰতিদ্বন্দ্বী নাই বুলি ক'ব পাৰি, তথাপি যদি কিবা অলপ থাকে ছেকেণ্ড পজিশ্যনত দি দিব। তানজিল হোসেন কোন, তোৰ পৰিচয় কি? মোক দুবাৰ ৰাষ্ট্ৰপতিয়ে পুৰস্কাৰ দিছে, পৃথিৱীৰ ৰাষ্ট্ৰসংঘ চিনি পায় আপোনালোকে, ইউনাইটেড নেশ্যনছত মোৰ কাম কাজত সন্তুষ্ট হৈ মোক অনাৰাৰী ডক্টৰেট ডিগ্ৰী দিছে। আৰু তানজিল হোসেন কোন, সিদিনাখনৰ ল'ৰা। আপোনাক ৰাইজে ভোট দিব কিহৰ কাৰণে ভাবিছে? আমাৰ দলৰ যিটো নীতি আদৰ্শ, প্ৰধান হৈছে আমাৰ দলৰ নীতি আদৰ্শ সদায় দুখীয়া মানুহৰ লগত আছে। দলৰ নীতি আদৰ্শ শান্তিৰ বাতাবৰণ সৃষ্টি কৰা। এক নম্বৰ হৈছে দলৰ আদৰ্শ, দুই নম্বৰত মোৰ ব্যক্তিগত যি সমাজৰ কামৰ যি মোৰ বিগত দিনৰ মোৰ যি ৰেকৰ্ড আছে, আৰু সেইটো লৈ হয়তো ৰাইজে অলপ চাওক।